নমস্কাৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। কৰিছোঁ আপোনালোক সকলো ভালে আছে। গম পাইছে আপোনালোকে আজি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিছে আৰু আমাৰ কলনী দুজন ল'ৰা আৰু এগৰাকী ছোৱালীয়ে দিছিলে। সকলোখিনি ধুনীয়াই হ'ল। দুটাই 5খনত লেটাৰ পাইছে আৰু এটাই 4খনত লেটাৰ পাইছে। বহুত ভাল লাগিছে খবৰটো শুনি। গতিকে মই শুভেচ্ছা জনালোঁ। অকল তাহাঁতলৈ বুলিয়ে নহয়, যোনে যোনে পাছ কৰিছে, যেনেকৈ পাছ নকৰক সকলোলৈকে শুভেচ্ছা জনালোঁ। কাৰোবাৰ যদি বেয়াও হৈছে তেওঁলোকে নিৰাশ নহয়, আকৌ চেষ্টা কৰক, অহা বছৰকে ভাল হ'ব। ওচৰতে আজি বৌ এজনী ঘৰত আই সকামো পাতি ৰিজাল্ট খবৰ লৈ আহিলোঁগৈ। আগবেলা চাহ তাহো খাই আহিলোঁ আৰু এতিয়া ৰাতিলৈ পাৰ্টি কৰিছে, খানা খুৱাইছে। তালৈকে যাম, অকণমান আপোনালোকক ভিডিঅ' আকাৰে দেখাম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। এজনী চাওক, এজনীয়ে হ'ল সঞ্জীৱনী, মেট্ৰিকত এবাৰ 5খন লেটাৰ লৈ পাছ কৰিছে। আৰু এইফালে ৰঙা চোলা পিন্ধাজনী হ'ল পংখী এবাৰ হাই ছেকেণ্ডেৰী ফাইনেল দিব। আৰু এইফালে দৰ্শনা আৰু তেজস্বী বহি আছে। আটাইকেইজনী লগ লাগি এতিয়া খাই আছে। আৰু এইফালে এজনী তেজস্বী হয়, তেজস্বীয়ে খাই আছে। আৰু তেজস্বী এইফালে এজনী দৰ্শনা, দুইজনী এবাৰ মেট্ৰিক দিব। ভনীয়েক ন, ভনীয়েকে দিব 2 বছৰমানৰ পাছত। আৰু এইফালে সঞ্জীৱনী জেঠায়েক, এইপিনে আইতায়েক, সকলোখিনি ৰিজাল্টৰ খবৰ পাই একেবাৰে দৌৰি আহিলে। আৰু এজনী এনায়েকৰ গাটো একেবাৰে তত নাই, নাতিনীয়েকে ৰিজাল্ট ভাল কৰিছে। আৰু এইফালে হ'ল মহিলা পাৰ্টি ধুনীয়াকৈ খাই আছে। ময়ো আগতীয়াকৈ খাই ল'লোঁ আৰু খাই বৈ মই ধুনীয়াকৈ এতিয়া বহি আছোঁ। এইফালে বাইদেউ বহি আছে, এইফালে লক্ষীদা আছে। এনেকৈ গোটেইখিনি আমি কথা পাতি মেলিয়ে ধুনীয়াকৈ বহি আছোঁ। আৰু এয়া ৰাতিপুৱাই বিধানৰ ৰিজাল্টৰ খবৰ ল'লোঁগৈ। প্ৰথম তাহাঁতৰ ঘৰতে সোমাইছোঁ। আৰু এয়া হ'ল ৰিণীহঁতৰ এনাই আহিছে আই সকাম খাবৰ কাৰণে ৰিণীহঁতৰ ঘৰত। এয়া আজি আমাৰ এই বৌহঁতৰ ঘৰত আই সকাম পাতিছিলে আৰু আমি এতিয়া খানা খালোঁ। খাই বৈ হৈ গ'ল আৰু গোটেইখিনি লগ লাগি হ'লে। মই গোপিনীক নাপালোঁহিয়ে, দেৰিকৈ আহিলোঁ। এয়া গোটেইখিনি একদম লগ লাগি খালোঁ। এইফালে ভাত আমি ক খানা কেনেকুৱা হৈছে? এইভাগে ৰন্ধা দিনাও ধুনীয়াকৈ বনালে। আকৌ ৰাতিকে আছে নহয়। এনেকৈ হাঁহি ধেমালি কৰি থাকিলে সময়বোৰ যে কেনেকৈ বাগৰি যায় গমেই নাপাওঁ। এইবোৰ এটা সময়ত সকলো স্মৃতি হৈ ৰ'ব। সেয়ে মই অলপ সজীৱ কৰি ৰাখিলোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ আজি ভিডিঅ'টো চাই ভাল পালে। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকল মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি অল কৰি দিব। আৰু ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ জনালোঁ। এনেকৈ আগলৈ মোক আৰু উৎসাহিত কৰিব। ধন্যবাদ। জয় অসম। জেঠাইকে আকৌ আমাক আজি নোখোৱালে একো পাৰ্টি বুলি। আইতা নাচিম বুলি কৈছিলে নহয়, নানাছিলে যে।